পুৰন্দীয়া সাহিত্য সভাৰ উদ্যোগত গেৰুৱাত সুধাকণ্ঠৰ গানৰ দিন আয়োজন। ওদালগুৰি জিলা সাহিত্য সভাৰ অন্তৰ্গত পুৰন্দীয়া সাহিত্য সভাৰ উদ্যোগত অহা ৫ নৱেম্বৰ তাৰিখে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱসটি গানৰ দিন হিচাপে উদযাপন কৰিব বুলি জানিব পৰা গৈছে। গেৰুৱা ফুটুকিবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত পুৱা 8:30 বজাত সাহিত্য সভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব পুৰন্দীয়া সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ বৰাই। স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰিব অসম সাহিত্য সভাৰ আজীৱন সভ্য বিপিন চন্দ্ৰ ৰাভা, অৱসৰী কৰ্মচাৰী পঞ্চম ৰাভাই। চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰিব গেৰুৱা ফুটুকিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ ৰাভাই। ওদালগুৰি জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হেমেন শইকীয়াই গানৰ দিন শীৰ্ষক কাৰ্যসূচী উদ্বোধন কৰিবলগীয়া অনুষ্ঠানত উপস্থিত থাকিব কদম সুবাসী কবি নিবন্ধকাৰ জ্যোতিপ্ৰসাদ কলিতা, ব্যংগ সংগীতাচাৰ্য গুণীৰাম ৰাভা, আবেলিৰ বেলিৰ কবি গোপাল চন্দ্ৰ ৰাভা, অৱসৰী শিক্ষক কৰ্মচাৰী ৰজনীকান্ত ডেকা, ভোগেশ্বৰ শইকীয়া আৰু জিলা কবি সন্মিলনৰ আহ্বায়ক ফটিক নন্দন ৰাভাই। সাহিত্য সংস্কৃতি অনুৰাগী ব্যক্তিৰ সহায় সহযোগ আৰু উপস্থিতি পুৰন্দীয়া সাহিত্য সভাৰ সম্পাদক মুকুন্দ মদাহীয়ে কামনা কৰিছে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.